নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটিলৈ। সকলো ভালে আছে নহয়নে বাৰু? যিহেতু বৰ্তমান লকডাউন চলি আছে, সকলো চাগে ঘৰতেই আছে আৰু ময়ো ঘৰতেই আছোঁ। যিমান পাৰোঁ নিজকে ঘৰৰ ভিতৰত থাকি ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকো ঘৰতেই থাকক, সুস্থ থাকক। আজি মই আপোনালোকৰ বাবে এটা কাটা নিমকিৰ ৰেচিপি লৈ আহিছোঁ। তেন্তে ব'লক এতিয়া আমি ৰেচিপিটোৰ মাজলৈ যাওঁ আৰু মোৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। নিমকিৰ বাবে প্ৰয়োজন হ'ব ময়দা, বেকিং চ'ডা, খোৱা চ'ডাটো ল'ব, নিমখ প্ৰয়োজন অনুসৰি, কালজিৰা ল'ম আৰু ৰিফাইন আৰু লগতে পানী। এতিয়া আমি ডোটো বনাই ল'ম। ডোটোৰ বাবে প্ৰথমে মই 2 কাপ ময়দা ল'লোঁ আৰু এতিয়া দিম মই নিমখ। প্ৰয়োজন অনুসৰি দিব আপোনালোকে, বহুত বেছি নিমখ নিদিব। আৰু লৈছোঁ 1 চামুচ কালজিৰাখিনি মই এনেদৰে হাতেৰে মোহাৰি দিম, তেতিয়া কালজিৰাৰ গোন্ধটো বেছি ভালকৈ আহে। আৰু অলপমান লৈছোঁ বেকিং চ'ডা। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। আপোনালোকে এনেদৰে ভালদৰে মিলাই ল'ব হাতেৰে। আৰু এতিয়া মই এই চামুচখন দেখিছে নহয়, চামুচখনত মই 3 চামুচ ৰিফাইন দিছোঁ। 3 চামুচ ৰিফাইন দি মই এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। মই কেনেকৈ মিলাইছোঁ আপোনালোকে ভালদৰে মন কৰিব। আৰু এনেদৰে মুঠি মাৰোঁতে যদি মুঠিটো ৰৈ গৈছে, তেন্তে গম পাব যে ইয়াত ৰিফাইনৰ পৰিমাণটো সঠিক হৈছে। এতিয়া অলপ অলপকৈ মই ঠাণ্ডা পানী দি ডোটো বনাই ল'ম। কম কমকৈ দিব, একেবাৰতে সৰহকৈ দি নিদিব। আৰু ডোটো এনেদৰে বনাব যাতে একেবাৰে কোমলো নহয়, বহুত টানো নকৰিব। আমি ৰুটি বনোৱা ডোটোতকৈ অলপ টানকৈ বনাব। এয়া চাওক, ডোটো বনালোঁ মই। এতিয়া ডোটো মই 15-20 মিনিট সময়ৰ বাবে ঢাকি থ'ম। প্ৰায় 15-20 মিনিট সময় হৈ গৈছে। এতিয়া মই ডোটো উলিয়াইছোঁ। যিমানটো টানকৈ মুঠিছিলোঁ, এতিয়া অলপ কোমল হৈ গ'ল ডোটো। আৰু এতিয়া মই ৰুটি বনোৱাৰ দৰে এনেদৰে সৰু সৰুকৈ বল বনাই বেলি ল'ম। ৰুটিকেইখন একেবাৰে গোল হ'ব লাগিব বুলি কথা নাই, যিহেতু নিমকিৰ বাবে আকৌ কাটিয়ে ল'ম। এনেকৈ মই গোটেইকেইটা লাডু ভালদৰে গোল কৰি ল'লোঁ। এতিয়া মই এখন এখনকৈ বেলি ল'ম। বেলোতে এটা কথা মন কৰিব, যাতে ৰুটিকেইখন বেছি ডাঠ নহয় আৰু একেবাৰে পাতলো নকৰিব। এখন বেলি হৈ গৈছে। এতিয়া মই ছুৰীৰে নিৰ্দিষ্ট জোখত কাটি ল'ম। আপোনালোকে যেনেকুৱা শ্বেপত ভাল পায় তেনেকৈ কাটি ল'ব। কাটি হোৱাৰ পাছত মই এখন প্লেটত এনেদৰে কাটি হোৱাখিনি থৈ ল'ম আৰু বাকীকেইখনো বেলি লৈ এনেদৰে কাটি ল'ম।
এনেকৈ মই গোটেইকেইখন ৰুটি বেলি লৈ কাটি ল'লোঁ। এতিয়া নিমকিখিনি ভাজিবৰ বাবে মই গেছত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন অলপ গৰম হোৱাৰ পাছত মই তাত ৰিফাইন দি দিছোঁ। আপোনালোকে এটা কথা মন কৰিব, তেলখিনি বেছি পকিবলৈ নিদিব। একেবাৰে পকাৰ আগতে আপোনালোকে এনেদৰে নিমকি দি দিব। নিমকিকেইটা দি দিব অলপ অলপকৈ। প্ৰথমতে গেছটো অলপমান মিডিয়াম ফ্লেমত ৰাখিব, তেতিয়া নিমকিখিনি ফুলি যাব ধুনীয়াকৈ। আৰু অলপ ফুলাৰ পাছত গেছটো একেবাৰে ল' কৰি দিব। এইখিনিতে এটা কথা কওঁ, মই ইউটিউব জগতখনত একেবাৰে নতুন, সেয়েহে আপোনালোকক ভালদৰে বুজাব নোৱাৰিবও পাৰোঁ। যদি আপোনালোকৰ কিবা কনফিউজ থাকে মোক সুধি ল'ব, মই যিমান পাৰোঁ আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে নিমকি কালাৰটো মন কৰিব আৰু বেছিকৈ লৰাই থাকিবও নালাগে। যিহেতু কম জুইত ভাজিছোঁ, সেইবাবে নিমকিকেইটা সিজিবলৈ বা কালাৰটো আহিবলৈ অলপ বেছি টাইম লাগে, কিন্তু খাবলৈ বহুত টেষ্টি হয়। দোকানতকৈ কোনো গুণেই কম নহয়। আপোনালোকে যদি ঘৰত এতিয়ালৈকে নিমকি বনাই এনেদৰে খোৱা নাই, তেন্তে এবাৰ ট্ৰাই কৰিবচোন। খোৱাৰ পাছত আপোনালোকে কিন্তু দোকানৰ পৰা আনি খাবলৈ মনেই নকৰিব। নিমকিখিনি কালাৰটো হৈ গৈছে, এতিয়া মই এইখিনি টুকি ল'ম। নিমকিখিনি টুকি থবৰ বাবে মই এটা খৰাহীৰ ওপৰত এখন বগা কাগজ পাৰি লৈছোঁ। বগা কাগজখন এই কাৰণে পাৰিছোঁ যাতে নিমকিত বাহিৰত লাগি থকা এক্সট্ৰা তেলখিনি কাগজখনে শুহি লয়। এতিয়া মই বাকীখিনি নিমকিও ভাজি ল'ম। আপোনালোকে নিমকি ভাজোঁতে কালাৰটো ইমানটোতে ৰাখিব। আপোনালোকৰ যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ৰেচিপি মই আপোনালোকৰ বাবে আগবঢ়াম। গোটেইখিনি নিমকি এতিয়া ভাজি হৈ গ'ল আৰু মই এনেদৰে বগা কাগজখনত মেলি দিছোঁ ঠাণ্ডা হ'বৰ বাবে। ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক, চাওক। আৰু এটা ভাঙি দেখাইছোঁ, ভিতৰটো চাওক কিমান ধুনীয়াকৈ সিজিছে আৰু মচমচীয়া হৈ গৈছে। এনেকৈ আপোনালোকে ঘৰতে নিমকি বনাই 15-20 দিনলৈ থৈ খাই থাকিব পাৰিব। যিসকলে ইমান সময় মোৰ ভিডিঅ'টো ধৈৰ্য ধৰি চাই থাকিলে, তাৰ বাবে আপোনালোক সকলোকে বহু বহু ধন্যবাদ। লগতে খুব সোনকালে আপোনালোকৰ মাজলৈ মই আৰু এটা নতুন ৰেচিপি আগবঢ়াম।